লাংহিন সমষ্টিত গণযোগদান কাৰ্যসূচী পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমলংহাঙৰ উপস্থিতিত 7টা শাসক বিৰোধী সংগঠনৰ সমৰ্থক গেৰুৱা দলত যোগদান। খেৰণিত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনে নিশাই হাতীৰ উৎপাতত খেতিয়ক ৰাইজে কটাইছে বিনিদ্ৰ ৰজনী। সাৰকোপত ঠাণ্ডাটো পহৰা দিব লগা হৈছে খেতিপথাৰত। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সৌজন্যত দুখীয়া নিচৰা লোকসকলক গৰম কাপোৰ বিতৰণ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আগন্তুক বিধানসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানে অনা বিজেপি সংগঠনৰ সমৰ্থক বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ সদল বলে পিন্ধিছে গেৰুৱা বহন। সঘনাই সলনি হ'ব ধৰিছে পাৰ্বত্য জিলাৰ ৰাজনৈতিক প্ৰেক্ষাপট। সাধাৰণতে BTADত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ লগে লগে আসন্ন বিধানসভা নিৰ্বাচনত লাংহিন পৰিষদ সমষ্টি বড়ো ৰাইজক লৈ পাৰ্বত্য জিলা নিৰ্বাচনৰ অংক তাৎপৰ্যপূৰ্ণ হৈ উঠা পৰিলক্ষিত হয়। আৰু এই তাৎপৰ্য যোৱা 8 জানুৱাৰীত প্ৰত্যক্ষ ৰূপত বাস্তৱ ৰূপায়ণ জিলাখনৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে। পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমলংহাং, পূব কাৰ্বি আংলং বিজেপি সভাপতি ধন সিং তেৰণ, VDC অধ্যক্ষ খনচাই বসুমতাৰী, কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মকে আদি কৰি ভালে সংখ্যক দলীয় নেতাৰ উপস্থিতিত ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনকে ধৰি 7টাকৈ বড়ো সংগঠনৰ মুৰব্বী তথা কৰ্মকৰ্তাসকলে গেৰুৱা দলত আনুষ্ঠানিক যোগদান কৰে। লাংহিন বিজেপি মণ্ডল কমিটিৰ সভাপতি সুনীল কুমাৰ বড়ো পৌৰোহিত্যত অনুষ্ঠিত উক্ত গণযোগদান সভাত এই আটাইবোৰ বিজেপি সদস্যক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। কিছু অনুমান পাইছোঁ যে সঁচাকৈ আপোনালোকে হয়তো চিন্তা কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কথা দিয়ে সেই কথাটো পালন কৰে আৰু কথা দি কথা ৰাখিবলৈ বিচৰা এটা দল। এইখিনি কথা আপোনালোকৰ বক্তব্যৰ পৰাই এই কথাবিলাক অনুমান পাইছোঁ যে হয়, আমাৰ ইয়াত ভাল বুলি বহুত আছে। লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট, কাট নিউজ। খেৰণি বনাঞ্চলিকৰ অধীনত বৃহত্তৰ অঞ্চলত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনে নিশাই দুখীয়া খেতিয়ক ৰাইজে কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী। সীমিত বনকৰ্মীয়ে ৰাইজক সুৰক্ষা দিব পৰা নাই। হাহাকাৰ খেতিয়ক ৰাইজ। আনহাতে পুৱা ভাগলৈকে অঞ্চলটোত বনৰীয়া হাতীৰ টিঘিল খিলনিত সৰু সৰু স্কুলীয়া ল'ৰা ছোৱালী স্কুললৈ যাবলৈ ভীষণ সংকটৰ কাৰণ হৈছে। খবৰ নাই জিলা বন বিভাগৰ সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ। হয়, ইয়াতকৈ অধিক কোৱাৰ হয়তো নিজ প্ৰয়োজন। দৃশ্যটোৱে আপোনাক মোক তথা সকলোকে চিঞৰি চিঞৰি কৈ আছে ইয়াৰ ভয়াৱহতা। যিকোনো সময়তে অলপ অসাৱধান হ'লে মৃত্যু সন্মুখত থিয় হৈ দিব পাৰে। তৎসত্ত্বেও খবৰ নাই, কোনো তৎপৰতা নাই স্থানীয় পৰিষদীয় চৰকাৰৰ। আমি গম পোৱা নাই, ডামডুমটো বাজি আছিলে। তাৰপৰা মানে এইফালে আমি ভাবিছোঁ সেইফালে ওলাই যাব, কিন্তু ওলোৱা নাই। তেনেকৈ মানে ডাইৰেক্ট পটাপট আহি গৈছে একদম, আহি পিনে ভাঙিছে। আমিতো ইয়াতে আছিলোঁ, চব ইফালে পলালোঁ, হুলস্থুল কৰিছোঁ কিন্তু একো নুশুনে। তাৰপিছততো ইফালে ভাঙি আছে, আমি সেইটো ঘৰত গুচি গ'লোঁ, বেলেগৰ ঘৰত। তাৰপিছত দেখিছোঁ ইয়াতে 3জন আহি গৈছে। একদম দঁতাল আছিলে পুৰা, দঁত নাজালি এইটো ভাঙি আছিলে আৰু মাটো এইটো ঘৰতে আছিলে ভিতৰত, নিব পৰা নাই, ওলাব পৰা নাই। তাৰপিছত এইটো হাল্লা হৈছে, ইফালে ট্ৰেক্টৰ আহিছে, মানুহ অলপ বম চম ফুটাইছে, ইটা বা পাথৰ দি অলপ মানে হেৰি কৰিছে, মাৰিছে। তাৰপিছত ওলাই গৈছে, তাৰপিছত আহি মাকক ইয়াৰ পৰা লৈ গৈছোঁ। এনে কিমান মান হাতী আছিলে? হাতী মইতো নিজে 4টা দেখিছোঁ। 3জন ইয়াতে আহি গৈছিল একেবাৰে, আৰু ইফালে বোলে এতিয়াও আছে। নিউজ টেক্স ৰিপৰ্ট, কাট নিউজ। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সৌজন্যত শনিবাৰে একাংশ দুখীয়া নিচলা লোকসকলৰ শীতৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰ বিতৰণ কৰা হয়।
বিৰলাস্থিত ছ'চাইটিৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত এক সভাৰ জৰিয়তে গৰম কাপোৰৰ বিতৰণ অনুষ্ঠানতে অঞ্চলটোৰ গাঁৱৰ গাঁওবুঢ়াসকলক ঘৰুৱা ব্যৱহৃত সামগ্ৰীসমূহ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত সভাত কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৃহত্তৰ অঞ্চলটোৰ পিতৃ মাতৃহীন শিশু বিধৱা আদিকে ধৰি দুখীয়া নিচলাসকলক শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰ প্ৰদান কৰে উল্লেখ্য যে এই সভাত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি সাংসদ হৰেণ সিং বে এমএচি ৰাম সিং টিমু প্ৰমুখ্য অঞ্চলটোৰ মুৰব্বী ব্যক্তি তথা ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে এটা গাঁৱত গাঁওবুঢ়াবিলাকক তেওঁলোকৰ অৰ্পণ কৰা হৈছে আৰু ইয়াত যিটো বান্দিলত আছে গোটেইখিনি ইউটেনচিল যিমানটো আছে লাগে প্ৰয়োজন সেইবিলাক গোটেইখিনি ৰেড ক্ৰছ ছ'চাইটিয়ে বহন কৰিছে আৰু ৰেড ক্ৰছ ছ'চাইটিয়ে এনেধৰণৰ বহুতো কাৰ্যসূচী তেওঁলোকে লয় আৰু দুখীয়া দৰিদ্ৰসীমা ৰেখা পৰিয়ালবিলাকৰ কাৰণে তেওঁলোকে সহায় কৰে প্ৰগ্ৰেম যে অৰ্গেনাইজ কৰিছিলোঁ আমি পেণ্ডেমিক এইটো COVID-19 বিষয় লৈ আমি গোটেই ৰাইজৰ ধৰক সৰু ল'ৰা ছোৱালী বা বুঢ়া বুঢ়ীসকলৰ কাৰণে আমি এই এৱাৰনেছ বিষয় লৈ আমি ইহঁতক দিছিলোঁ আৰু কেনেকৈ আমি ছ'চিয়েল ডিষ্টেঞ্চিং থাকিব লাগিব তাৰপাছত আৰু চাফ চিকুণ হেণ্ড ৱাশ্বিং 7 ষ্টেপ আমি এইখিনি দেখালোঁ তাৰপাছত আমি থাকা খোৱা এনেকৈ আমি কি কেনেকুৱা ধৰণৰ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমস্যাটো বাণিজ্যিক বিৰতিৰ Pangcho Electronics Deepu Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Deepu Ronkilan. Visit the store now. Pangcho Electronics. Karbi Nimrokom nang plangsi jutang non pupathea. Karbi kurus arching rumamay ahin pen. Sumsi so karbi an pen chuar kli chupheju atum anaphan lam thepajini. Nanglitum sumpong doan pen adamasar chuti choter chihut chiput chuar kli chupheju angdeng ang hoy hai huita bidi sore pen porom puthi hai kerap long pondoji. Awora krem pen chenglok keso kiun e akrong hai huita KKC ahin pen kelangpon padupon bomlo. Hemhemar nam oi puthi oi pithe, oi sumthe, oi swaithe, oi menthe, oi nethe. Hem arnam, hemphu arnam, mukrang arnam, pirasinja arnam. Nangletum vo oke chung tung duk sita kachunam damje phana par kadure dokok titima non pen ke nangletum thang tama thanong nilo TR Mid Supplies ladak pen nangletum vo ok chu phaik non ajon makenangji mate kang than tang makenangji hem tot lun pen chu phaik non TR Mid Supplies kachu phaji phana bang so number long humri non TR Mid Supplies. Order now. And conspicuous, courageous, eye-catching. Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids. 24 January 2021 at Joycing Dolly Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Dongkai and Deepu. For more information, contact 6002534700. Style Icon 2021 presented by Claret Beauty Parlor. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি?
এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ শাৰীৰিকভাৱে বিশেষ সক্ষম তথা দিব্যাংগসকলক আত্মনিৰ্ভৰশীল হোৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়া হৈছে গুৱাহাটীত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি উন্নয়ন খণ্ডৰ অধীনত এনে বহু দিব্যাংগ শিশু তথা কিশোৰ কিশোৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে আত্মনিৰ্ভৰশীল হোৱাৰ শিশুকালক বাদ দি পৰনিৰ্ভৰশীল বা পৰমুখাপেক্ষী হৈ আজীৱন কটাবলগীয়া হোৱাটোৱে এক অভিশাপ মনুষ্য জীৱনৰ বাবে এনে অভিশাপৰ পৰা মুক্ত কৰিবলৈ সমান্তৰালভাৱে নিজৰ ভৰিত থিয় দিব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে গুৱাহাটী হয় নিজৰ ভৰিত নিজে থিয় দি পূৰ্ণাংগ মানুহ হোৱাৰ সপোন দেখা এই সকল দিব্যাংগসকলক যাত্ৰা পথত ভৰি দিয়াৰ আগতে আন্তৰিক শুভেচ্ছা তথা আশীষ জনাই ফুলনিৰ MEC দৰসিং ৰংহাং আৰু তেখেতৰ ধৰম পত্নী সবিতা তেৰণপিয়ে উল্লেখ্য এই প্ৰশিক্ষণ ল'বলৈ সাজু হৈছে হাওৰাঘাট আৰু ফুলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ 30 গৰাকী দিব্যাংগই লাংহিনৰ পৰা ৰুস্তম টপিৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সামৰিনত অনুষ্ঠিত শীতকালীন বেডমিণ্টন চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সম্পন্ন হয় চূড়ান্ত খেল বিৰটন MI কাঠাৰৰ সৌজন্যত সামৰিন নতুন বজাৰস্থিত কাঠাৰছন এনক্লেভত আয়োজিত শীতকালীন বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন 7 জানুৱাৰীত অন্ত পৰে যোৱা 4 জানুৱাৰীত আৰম্ভ হোৱা এই বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত ক্ৰমে মিক্স ডাবলত চাৰ্বিনী ৰংপি আৰু লাৰ্নিনা চলি জয় হয় এই দুই খেলুৱৈ প্ৰায়ত লংচাইডৰ ভাষা কাৰেং হানচেপিয়ে বঁটা প্ৰদান কৰে মেন ডাবলছ জোন ৰংহাং আৰু চাৰ্বিনী ৰংপিয়ে জয়লাভ কৰি চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰে এই জোৰক বঁটা প্ৰদান কৰে বিৰটন MI কাঠাৰে উল্লেখ্য যে ক্ৰমে মিক্স ডাবলছ আৰু মেন্স ডাবলছ দুয়োটা খেলত হোৱা প্ৰথম ৰানাৰ্ছ আপ দলকো বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয় সামৰিনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ